হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ বৰমাহঁতৰ ঘৰত, বিশেষকৈ ভাতৰ নিমন্ত্ৰণ দিছে আৰু আজি ময়ে বনাব লাগিব, মাংস বনাম আৰু গতিকে দেখাম কি কি বনাওঁ আৰু কি বনাম আৰু বৰমায়ে মই ধুনীয়াকৈ বনাম একেলগে। গতিকে চাই থাকিব মোৰ এই ভিডিঅ'টো। হেল্ল' গাইজ, চিনি পাইছেনে? এইটো কি হয়? এইটো হৈছে মেটেকাৰ ফুল। আজি বনাম মেটেকা ফুলৰ ভাজি আৰু দেখাম কেনেকৈ বনাওঁ আপোনালোকে খাই পাইছেনে বাৰু? মই কিন্তু খাই পোৱা নাই। বৰমাই আজি বনাব, মই খাম। এয়া ধুনীয়াকৈ তেলত ভাজি আছে, অলপমান ভাজিব লাগিব। এইটো কিমান অকণমান হৈ গৈছেগৈ, কিমানখিনি ফুল অকণমান হৈ গ'লগৈ একদম পূৰা। ইয়াত দিছে এটা ডিম, লোকেল ডিম। ডিমটো দি একদম পূৰা ভাজিব লাগিব। এয়া হৈ গ'ল। এতিয়া হালধি কৰি আৰু নিমখ দি মেলি পূৰা ভাজি আছোঁ। জুইত বনাইছোঁ, অলপ টেষ্টটো বেলেগ হয় জুইত বনালে, কিন্তু খাবলৈ বিৰাট ভাল হয়। মই খাই বেলেগ ভাল পাওঁ জুইত বনোৱা মাংস, আৰু অলপ কষ্টও হয়। এতিয়া দিলোঁ অকণমান ৰেড চিলি, ধনিয়া পাউডাৰ আৰু অলপমান জিৰা গুড়ি দিলোঁ। সেয়াই বনাই আছোঁ। এতিয়া পূৰা ফ্ৰাই কৰি ল'ম, তাৰপৰা দেখাই আছোঁ কি কৰোঁ। জুইকুৰা ধুনীয়াকৈ জ্বলি আছে, ধোঁৱা নাই। মাংস পূৰা ফ্ৰাই কৰিছোঁ, তেলটো ওলাইছে মাংসৰ। তাৰপৰা আলু দিম, অকণমান লাহে লাহে দিম, ফ্ৰাই কৰি লওঁ অলপমান। এতিয়া দিলোঁ আলুখিনি এতিয়া ধুনীয়াকৈ অলপমান ফ্ৰাই কৰিম। মাংসৰ পৰা তেল বহুত ওলাইছে, পানী অকণো দিয়াই নাই, তেলে ওলাইছে। ভাত খাই হৈ গ'ল, এতিয়া ঘৰলৈ যাম। কিন্তু ভাত খাওঁতে ভিডিঅ' কৰা নহ'লে, তাৰ বাবে মই দুখিত। আৰু আজিলৈ তেতিয়াহ'লে লৈছোঁ বিদায় আপোনালোকৰ মাজৰ পৰা। আৰু মোৰ যদি ভিডিঅ'বোৰ চাই তেতিয়াহ'লে ভাল লাগিলে, তেতিয়াহ'লে লাইক এটা কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা ঘণ্টাটোত দবাই দিব আৰু অল কৰি দিব দেই, তেতিয়াহে মোৰ ন'টিফিকেশ্যনটো পাই থাকিব আপোনালোকে। সকলোলৈকে ধন্যবাদ।